নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কঁঠালৰ মুচি কোপ্তা কাৰি বনাইছো। আহকচোন জানিবলৈ ভিডিঅ'টো মাজলৈ যাওঁ আৰু সম্পূৰ্ণ ৰেচিপিটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই হাতখনত আৰু চুৰিখনত তেল লগাই লৈছো। এতিয়া কঁঠালৰ মুচিটো কাটি লম। এয়া মই সৰু টুকুৰাটোহে বনাম, গোটেইখিনি নবনাওঁ। বাকলি গুচোৱা হৈ গ'ল আৰু এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছো। কুকাৰত মই 3টামান চিটি দি সিজাই ল'ম। এয়া বইল কৰা হৈ গ'ল, পানীৰ পৰা এতিয়া মই উঠাই লৈছো কঁঠালখিনি। ইয়াতে মই হালধি দিছো, সৰু চামুচেৰে 1 চামুচ জিৰা পাউডাৰ আৰু অলপ গৰম মছলা পাউডাৰ, সোৱাদ অনুসৰি নিমখ আৰু অকণমান জলকীয়া পাউডাৰ আৰু 1 চামুচ আদা ৰচুনৰ পেষ্ট। এতিয়া কঁঠালখিনি মই এনেকৈ মেছ কৰি লৈছো আৰু 3-4 চামুচ মান মই বেচন দিছো। আপোনালোকে যিমানটো জোখত বেচন লাগে সেইটো জোখত দিলে হ'ল, একেবাৰে বেছিকৈ ঢালি দিব নালাগে প্ৰথমে। এয়া মই হাতেদি মিলাই ললো, মোৰ বেচনখিনি জোখতে হৈ গ'ল আৰু নিদিয়াকৈ। আৰু এতিয়া মই এটা এটাকৈ বল বনাই ল'ম। এনেকৈ বনোৱা কঁঠালৰ মুচি কোপ্তা কাৰি খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে যদি বনোৱা নাই এবাৰ বনাই খাই চাব। এয়া বল কেইটা বনোৱা হৈ গ'ল। কেৰাহীখন মই পাতি থৈছো, তেলখিনি গৰমে হৈ আছে আৰু এতিয়া মই কোপ্তা কেইটা এটা এটাকৈ দি যাম, ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা হৈ গ'ল, ইমান ধুনীয়াকৈ হৈছে, অকণো ভাঙি যোৱা নাই। আৰু মই বেলেগ এখন কেৰাহী পাতি লৈছো, ইয়াতে মই মিঠাতেল দিছো। তেলখিনি গৰম হোৱাৰ পাছত এটা শুকান জলকীয়া আৰু গোটা কেইটামান জিৰা দিছো আৰু ডাঙৰ পিয়াজ এটাৰে আধা মই মিহিকৈ কাটিছো, আধা পেষ্ট বনাই লৈছো। পিয়াজখিনি ৰঙচুৱা হোৱাকৈ অকণমান ভাজি লওঁ। এতিয়া আদা ৰচুনৰ পেষ্ট দিছো 1 চামুচ। আৰু আধা পিয়াজ মই এনেকৈ পেষ্ট বনাই লৈছো। পেষ্ট বনাওঁতে মই ইয়াতে এটা ইলাচি আৰু লং এটা দিছো। এই মছলাখিনি এতিয়া ভালকৈ ভাজি ল'ম। মছলাটোৱে ভজা মেইন, ভালকৈ ভাজিব লাগে, তেতিয়াহে টেষ্ট আহে। আৰু নিমখ দিছো, হালধি, জিৰা পাউডাৰ 1 চামুচ দিছো। ধনিয়া পাউডাৰো দিব পাৰে, মোৰ ধনিয়া পাউডাৰ নাছিলে বাবে মই দিয়া নাই। আৰু এটা ডাঙৰ বিলাহী এনেকৈ পেষ্ট বনাই লৈছো আৰু অকণমান জলকীয়া পাউডাৰ দিছো। এতিয়া মছলাখিনি আকৌ ভালকৈ ভাজি ল'ম। যেতিয়ালৈকে মছলাৰ পৰা তেলটো নোলায় তেতিয়ালৈকে ভাজি ল'বলৈ লাগে। আৰু মই পানীখিনি গৰম কৰি ৰাখিছিলোঁ, এতিয়া গৰম পানী দি দিছোঁ মছলাখিনি ভজা হোৱাৰ পাছত। আৰু পানীখিনি অকণমান বেছিকৈয়ে দিছোঁ, কোপ্তাৰ পানীটো শুহি লয়। আৰু এই বল কেইটা দি দিছোঁ। আৰু 2টা কেঁচা জলকীয়া এনেকৈ টুকুৰা টুকুৰা কৰি দিছোঁ। এতিয়া ঢাকনখন দি ভালকৈ উতল আহিবলৈ দিম। এয়া উতল আহি গৈছে আৰু মই একেবাৰে পানীখিনি শুকুৱাই নিদিওঁ। অলপ গৰম মছলা দিছোঁ আৰু অকণমান কচুৰি মেথি, ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পাৰে। এয়া হৈয়ে গৈছে মোৰ কোপ্তা কাৰি। বেছি পানীখিনি শুকাই দিলে ঠাণ্ডা হ'লে গ্ৰেভিটো নাইকিয়া হৈ যায়।
ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ ধন্যবাদ